মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ৰাতিপুৱা যেতিয়া শুই উঠা তেতিয়া বাহিৰত তোমালোকে কিছুমান চিনাকি শব্দ বা মাত নুশুনানে? মই এইবোৰ মাতৰ কথাই কৈছোঁ। কাউৰী, কুকুৰা, ঘনচিৰিকা এইবোৰ আমাৰ সকলোৰে চিনাকি কিছুমান চৰাইৰ মাত নহয়নে? এতিয়া তোমালোকে মোক এটা কথা কোৱাচোন, তোমালোকৰ ঘৰত বাৰু আলহী আহেনে? আহে ন? আমাৰ সকলোৰে ঘৰত আলহী আহে। বিহু, পূজা বা ঘৰত কিবা উৎসৱ থাকিলে আমাৰ ঘৰলৈ আলহী আহে। তোমালোকে জানানে, আমাৰ ঘৰত যেনেকৈ আলহী আহে তেনেকৈ আমি থকা ঠাইখনলৈ বা আমাৰ ৰাজ্যখনলৈও বাহিৰৰ পৰা বেলেগ বেলেগ সময়ত আলহী কিছুমান আহে, অৰ্থাৎ চৰাই কিছুমান আহে। আৰু আজি আমি এই আলহী চৰাইবোৰৰ বিষয়ে অলপ আলোচনা কৰিম দেই। এতিয়া তোমালোকে পৰিৱেশৰ কিতাপখন উলিয়াই লোৱাচোন আৰু তাত থকা পাঠ নং 9 পৰিভ্ৰমী চৰাই পাঠটো উলিয়াই লোৱা। ৰিমঝিম নামৰ এজনী ছোৱালী আছিল। ঠাণ্ডা দিনৰ এটা দেওবাৰ। তাই বিৰাট ফূৰ্তিত আছে। কিয় জানানে? কাৰণ তাই মাক দেউতাকৰ লগত দুপৰীয়া ভাত খাই উঠি দীপৰ বিল চাবলৈ যাব। দুপৰীয়া ৰিমঝিম মাক দেউতাকৰ লগত গাড়ীৰে দীপৰ বিল চাবলৈ বুলি ওলাই গ'ল। দীপৰ বিলৰ ওচৰত দেউতাকে গাড়ীখন ৰখালে। গাড়ীৰ পৰা নামি ৰিমঝিমে দেখিলে ইতিমধ্যে দীপৰ বিল চাবলৈ দূৰ দূৰণিৰ পৰা বহুত মানুহ আহিছে। ৰিমঝিমহঁতে লাহে লাহে দীপৰ বিলৰ ফালে আগবাঢ়ি গ'ল আৰু তেওঁলোকে জলাশয় আৰু তাৰ ওচৰে পাজৰে থকা গছবোৰত অসংখ্য চৰাই পৰি থকা দেখা পালে। ইয়াকে দেখি ৰিমঝিমে মনত বৰ ফূৰ্তি পালে। তাই সেই চৰাইবোৰ দেখি অলপ আচৰিতো হৈছিল, কাৰণ সেই চৰাইবোৰ তাই আগতে কেতিয়াও দেখা পোৱা নাছিল। সেইকাৰণে তাই দেউতাকক সুধিলে, দেউতা, এই চৰাইবোৰ বেছিভাগেই দেখোন মই আগতে দেখা পোৱা নাছিলোঁ। এই চৰাইবোৰ আমি ঘৰৰ ওচৰে পাজৰে নেদেখোঁ কিয়? মাজনী, এই চৰাইবোৰৰ বেছিভাগেই আচলতে আমাৰ দেশৰ চৰাই নহয়। ইহঁতে বহুত দূৰ দূৰণিৰ পৰা ইয়ালৈ উৰি উৰি আহিছে। যেতিয়া ঠাণ্ডা দিন পাৰ হ'ব তেতিয়া ইহঁতে আকৌ নিজৰ দেশলৈ উৰা মাৰি গুচি যাব। ৰিমঝিমহঁতে দীপৰ বিলত যে দেখা পাইছিল কিছুমান নেদেখা আলহী চৰাইবোৰ, সেই চৰাইবোৰ কি বুলি কয় জানা? সেই চৰাইবোৰক আমি পৰিভ্ৰমী চৰাই বুলি কওঁ। কাৰণ সিহঁতে একে ঠাইতে নাথাকে। সিহঁতি অতিপাত গৰম ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ, খাদ্যৰ সন্ধানত আৰু কিছুমান চৰাই পোৱালি জগাবলৈও দেশে বিদেশে ঘূৰি ফুৰে। এই পৰিভ্ৰমী চৰাইবোৰ আমি বছৰৰ সকলো সময়তে দেখা নাপাওঁ। এই চৰাইবোৰক কোনো কোনো সময়তহে আমাৰ অসমত দেখা পাওঁ। আৰু এই চৰাইবোৰ চাবলৈ বহুত দূৰ দূৰণিৰ বিভিন্ন ঠাইৰ পৰা বহুতো মানুহ আহে। এই লোকসকলক কি বুলি কয় জানা? এই লোকসকলক পৰ্যটক বুলি কয়। তোমালোকে জানানে, অসমৰ লগতে আমাৰ দেশত বিভিন্ন সময়ত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইবোৰ ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু জলাশয়সমূহত দেখা পোৱা যায়। প্ৰতি বছৰে প্ৰায় 100 বিধমান বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আমাৰ ইয়ালৈ আহে, যেনে জিয়াখাতী, ফ্লেমিংগো, নীলাডিঙি চৰাইবাদ, ব্লু থ্ৰোট, ইউৰেছিয়ান গল্ডেন অৰিঅল, ব্লেক টেইল গডউইক আদি। আমাৰ অসমলৈ অহা কিছুমান পৰিভ্ৰমী চৰাইৰ বিষয়ে জানো আহা। এই যে চৰাইটো দেখিছা, ইয়াৰ নাম কুলি। কুলি বিভিন্ন বনাঞ্চলৰ পৰা অসমলৈ আহে আৰু ইয়াক সচৰাচৰ আমি বসন্ত কালত অৰ্থাৎ বহাগৰ বিহুৰ সময়ত দেখা পাওঁ। অসমৰ ভৈয়াম অঞ্চলৰ হাবি বননিত এই চৰাইবিধ দেখা পোৱা যায়। এই চৰাইটোৰ নাম বালিমাহী। বালিমাহী কাশ্মীৰৰ পৰা আমাৰ ইয়ালৈ আহে। হেমন্ত আৰু শীতকাল অৰ্থাৎ ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ইহঁত আমাৰ ইয়ালৈকে আহে। অসমৰ বিভিন্ন পাহাৰ আৰু ভৈয়ামৰ খেতি পথাৰ, বাগিচা আদিত ইয়াক দেখা পোৱা যায়। এই যে চৰাইটো দেখিছা, এইটো আমাৰ ৰাজ্যিক পক্ষী দেই। ইয়াৰ নাম দেওহা আৰু ই বিভিন্ন বনাঞ্চলৰ পৰা আমাৰ ইয়ালৈকে আহে। ই ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত আমাৰ ইয়ালৈ আহে, অৰ্থাৎ শৰৎ হেমন্ত কালৰ পৰা বসন্ত কাললৈকে ই আমাৰ ইয়ালৈ আহি থাকে। অসমৰ কাজিৰঙাৰ বিভিন্ন জলাশয় আৰু লুইতপৰীয়া আওহতীয়া অঞ্চলসমূহত ইয়াক দেখা পোৱা যায়। এইবিধ হ'ল ধৃতৰাজ চৰাই।
ই কাশ্মীৰ আৰু লাডাখৰ পৰা অসমলৈ আহে ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত। নদী পাৰৰ বালি আৰু শস্য পথাৰত ইয়াক দেখা পোৱা যায়। এই যে চৰাইটো দেখিছা, ইয়াৰ নাম ষ্টাৰ্লিং। ই কাশ্মীৰৰ পৰা আহে হেমন্ত শীতকালত অৰ্থাৎ অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত। ইয়াক মুকলি খেতি পথাৰত আহাৰ বিচাৰি ফুৰা দেখা পোৱা যায়। এই চৰাইবিধৰ নাম চাতক চৰাই। ই ইউৰোপৰ পৰা আমাৰ ইয়ালৈ আহে অক্টোবৰৰ পৰা জানুৱাৰী মাহৰ ভিতৰত। ইয়াক আমি মুকলি আকাশৰ তলত জাক পাতি উৰি ফুৰা দেখোঁ। এই যে চৰাইবোৰ দেখিছা, এইবোৰ বকজাতীয় চৰাই। এইবোৰ ইৰাণ, চাইবেৰিয়া, মধ্য এছিয়া, উত্তৰ আফ্ৰিকাৰ পৰা ভাৰতৰ বিভিন্ন ঠাইৰ লগতে অসমলৈও আহে আৰু এইবোৰ ছেপ্টেম্বৰ মাহৰ শেষৰ ভাগত আৰু অক্টোবৰ মাহৰ প্ৰথম ভাগত আহে আৰু মাৰ্চ এপ্ৰিলত গুচি যায়। অসমৰ বিভিন্ন জলাশয়সমূহ বিলসমূহত ইহঁতক দেখা পোৱা যায়। তোমালোকে জানানে চৰাইবোৰে আমাৰ বহুতো উপকাৰো কৰে? যেনে কিছুমান পোক পৰুৱাই আমাৰ শস্য বা গছ গছনিবোৰ খাই নষ্ট কৰে। সেই অনিষ্টকাৰী পোক পৰুৱাবোৰ শালিকা, ঘনচিৰিকা আদি চৰাইবোৰে খাই শস্যবোৰ নষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। কিছুমান চিকাৰী চৰাই যেনে শেন, ঈগল, ফেঁচা আদি চৰাইবোৰে এন্দুৰ, নিগনি আদি অনিষ্টকাৰী প্ৰাণীবোৰ চিকাৰ কৰি খাই আমাৰ উপকাৰ কৰে। শগুনজাতীয় চৰাইবোৰ যে আছে, এইবোৰে মৰা জীৱ জন্তুবোৰ খাই আমাৰ পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখে। তাৰ উপৰিও জানানে কাউৰী, শালিকা আদি চৰাইবোৰে নিম, বটগছ আদিৰ গুটিবোৰ এঠাইৰ পৰা আন ঠাইলৈ বিস্তাৰিত কৰি উদ্ভিদৰ বংশবৃদ্ধিত সহায় কৰে। কিছুমান চৰাই যেনে কুকুৰা, পাৰ, হাঁহ এইবিলাকৰ মাংস আৰু কণী আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। উপকাৰী প্ৰাণী হিচাপে চৰাইবোৰ আমি সংৰক্ষণ আৰু নিৰাপত্তা দিব লাগে। কিন্তু কিছুমান মানুহে নিজৰ লাভৰ বাবে এই চৰাইবোৰ যধে মধে চিকাৰ কৰাৰ ফলত কিছুমান ধুনীয়া ধুনীয়া চৰাই আমাৰ পৃথিৱীৰ পৰা নাইকিয়া হৈ গৈছে। যেনে বৰটোকোলা, টুকুৰা চৰাই, হেটুলুকা, শগুন আদি। এইবোৰ লাহে লাহে আমাৰ মাজৰ পৰা নোহোৱা হ'ব ধৰিছে। পৃথিৱীৰ পৰা যাতে এই ধুনীয়া ধুনীয়া চৰাইবোৰ নোহোৱা হৈ নাযায়, তাৰ বাবে আজিকালি চৰকাৰী আৰু বেচৰকাৰী পৰ্যায়ত বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লোৱা হৈছে। যেনে পৰিভ্ৰমী চৰাই অহা কিছুমান ঠাই পক্ষী উদ্যান বুলি ঘোষণা কৰা হৈছে। পৰিভ্ৰমী চৰাই চিকাৰ কৰা আইনমতে নিষেধ। পৰিভ্ৰমী চৰাইবোৰ আহি যিবোৰ বিল পিটনিত পৰে সেইসমূহ চাফ চিকুণকৈ ৰখা উচিত আৰু সিহঁতৰ যাতে খাদ্যৰ অভাৱ নহয় তাৰ বাবে মাজে মাজে মাছৰ পোনাও এই বিল পিটনিসমূহত এৰি দিয়া হয়। আৰু এই ঠাইখিনিত বনভোজ খোৱাও নিষেধ, যাতে ঠাইখিনি প্ৰদূষিত হৈ চৰাইবোৰ কোনো ধৰণৰ বেমাৰ আজাৰ হ'ব নোৱাৰে। আৰু এইবোৰ ঠাইত গছ কটাও নিষেধ আৰু কেতিয়াবা যদি প্ৰাকৃতিক দুৰ্যোগৰ ফলত গছ গছনিৰ ক্ষতি হয় তাত নতুনকৈ বৃক্ষ ৰোপণ কৰা হয়। আৰু এনেবোৰ ঠাইত উদ্যোগ স্থাপন বা বান্ধ নিৰ্মাণ কৰাও নিষেধ। তোমালোকে জানানে আমাৰ দেশৰ ৰাষ্ট্ৰীয় পক্ষীটোৰ নাম কি? আমাৰ দেশৰ ৰাষ্ট্ৰীয় পক্ষীটোৰ নাম হ'ল ময়ূৰ পক্ষী। আৰু ময়ূৰ পক্ষী হ'ল আমাৰ দেশৰ গৌৰৱ আৰু মহানতাৰ প্ৰতীক। আশা কৰোঁ তোমালোকে এই পাঠটো ভালদৰে বুজিব পাৰিছা। আজিলৈ আহোঁ, বাই। ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাই দিব।